Hey guys, কি খবৰ আপোনালোকৰ? আজি এটা নতুন ধামাকা গানৰ কাৰণে মানে পেৰডি সঙৰ কাৰণে ৰেকৰ্ডিঙত গৈ আছো। গানটো বহুত ধুনীয়া হয়, নতুন জেনাৰেশ্যনক লৈ লিখা গৈছে। পাবজি, ইনষ্টাগ্ৰাম, ফেচবুক, নিউজ চেনেল সকলোলৈকে মানে গানটো লিখিছোঁ মই আৰু পেৰডি সং হয়। তো গানটো এতিয়া গাব গৈ আছোঁ মানে ষ্টুডিঅ'ত মানে ৰেকৰ্ডিছে মাতিছে। তো গানটো চুলিকেইডাল বেছিকৈ লাগি আছোঁ, বেয়া নাপাব কাৰণ চুলিকেইডাল পৰি যায় আছে। তো গানটো ৰেকৰ্ডিং কৰিব গৈ আছোঁ আৰু মিউজিক চিজিক কৰোঁতে অলপ টাইম লাগিব। মিনিমাম ধৰি লওক 5-6 দিনত গানটো ওলাব অডিঅ'টো, তাৰপিছত ভিডিঅ' আকাৰে ওলাব। তো চাই থাকক শেষলৈকে ভিডিঅ'টো কেনেকৈ ৰেকৰ্ডিং হয়। তো গাইজ আমি আহি পালোঁ ষ্টুডিঅ'। এতিয়া আপোনালোকক দেখুৱাম গান ৰেকৰ্ডিং কৰোঁ, কি কৰোঁ গোটেইখিনি চাব পাৰিব। নতুন মাৰ্কেটত গান আহি আছে, তো চাব। গৈ আছোঁ আমি ষ্টুডিঅ'ত, মানে এইটো ঘৰত ষ্টুডিঅ' আছে। এই বা কি ক, তো ইয়াতে সোমাব লাগিব, চিকিউৰিটি ৰখি আছে। ব'লা আমাৰ এই অমিত হাৰামিটোৱে মানে ডাবিং ল'ব মোৰ ৰেকৰ্ডিঙৰ। ইয়াতে সোমাম। লিফ্টত যাবি? অন কৰ, কি হাঁহি আছা? এনেই যিটো দেৰি কৰিলি কি ঘৈণীয়েৰ লগতে থাকা নেকি এনি টাইম? নতুনকৈ বিয়া পাতলি বুলি কোনো নিনিয়েতো, কোনে নিনিয়ে ঘৈণীয়েৰে, গম পাইছা? এনি টাইম ই মানে বিয়া পাতিছে নতুনকৈ। ঘৈণীয়েকটোৰ লগত মানে কোনোবা নিব বুলি ৰখি থাকে। এতিয়া লিফ্টত উঠি ল'লোঁ। আইও Wow, চালিয়া চব জাপি ইয়াতে ষ্টুডিঅ'। এইটো ষ্টুডিঅ' চাহ বগাপা চাইডেখন। তো আপোনালোকক মই দেখুৱাই আছোঁ মেইন ষ্টুডিঅ'টো। অলৰেডি এটা ভিডিঅ'ত দিছিলোঁ, তথাপিতো আৰু যি দেখুৱাই আছোঁ। এইটো হ'ল মেইন ছেটআপ। ইয়াতে মানে ৰেকৰ্ডিষ্টে বহাই বহি কেনে ৰেকৰ্ড কৰে। তো এইটো ছেটআপত আমি গান ৰেকৰ্ডিং কৰিম, আপোনালোকে চাই থাকক। নতুন গান কি আহি আছে মাৰ্কেটত, নতুন পেৰডি সং, গোটেইখিনি দেখিবলৈ পাব। ফেচবুক খুলিলো ফ্ৰেণ্ড বনাম বুলি। বুজি পাইছো। সেই মালটো নাই মোৰ তাতে, সেই মালটো নাই, প্ৰব্লেমটো তাত না। ছোৱালী ইনবক্সত গৈ চেনিকে খাম বুলি। ছোৱালী ইনবক্সত মেছেজ ফটোশ্বুট কৰি লৈ পোষ্ট দিম কেপচন লিখি। ফটোশ্বুট কৰি লৈ যাবাচোন এবাৰ দে। ফটোশ্বুট কৰি লৈ কেপচন লিখিটো যামা। নাই মা বিটা নতুন এসপি করোনায় দিলে সুই, সব কথা বাদ দি মামা তুমি জুই। নতুন এসপি করোনায় দিলে সুই, সব কথা বাদ দে মামা তুমি জুই। ভালকে কোৱা। মামা তুমি জুই ঠিকে আছে, সব কথা বাদ দিতে লাগে। সব কথা বাদ দে মামা তুমি জুই।
জামা দে অফৰ পৰা আহিব শুনা 1 2 1 2 1 2 3 4 1 2 হা 1 2 3 4 1 2 da 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 হ'ব 1 2 3 4 1 2 হা মোৰ খেলি মেলি লাগি যায় 2 3 go কিছে কাম ছোৱালী দে এই কৰি মোৰ 1 2 3 4 কিছে কাম ছোৱালী লেবে হই ছোৱালী 2 3 4 কিছে কাম ছোৱালী এই কৰি মোৰ 1 2 3 go কিছে কাম ছোৱালী এটি কি চাবি এটা লগে ৰিলছ বনাই ভাবে সেলিব্ৰিটি ঠিক আছে ছোৱালী এটি কি চাবি এটা লগে ৰিলছ বনাই ভাবে সেলিব্ৰিটি প্রোফাইল বনাইছে তাই মানে ভাবে সেলিব্রিটি প্রোফাইল বনাইছে তাই এটুক মই পারাম মানে ভাবে সেলিব্রিটি প্রোফাইল বনাইছে তাই নিজকে এক্টর বলি প্ৰফাইল বন ভাবে সেলিব্রিটি প্রোফাইল বনাইছে তাই নিজকে এক্টর নাই ভালকে প্ৰফাইল বনাইছে তাই প্ৰফাইল বনাইছে তাই না না প্ৰফাইল বনাইছে তাই দাদা প্ৰফাইল বনাইছে নাই নিজকে টানি নিদিবা এটার লগে রিলস বনাই ভাবে সেলিব্রিটি প্রোফাইল বনাইছে তাই নিজকে এক্টর বলি রিলত দেখিলে কব মা কত মিউজিক রানু মন্ডল দেখি প্ৰফাইল বনাইছে প্ৰফাইলটো বেয়া হৈছে প্রোফাইল বনাইছে তাই নিজকে এক্টর বলি প্ৰফাইল বনাইছে তাই প্ৰফাইল প্রোফাইল বনাইছে তাই নিজকে এক্টর বলি অ তে মিলিব এটার লগে রিলস বনাই ভাবে সেলিব্রিটি প্রোফাইল বনাইছে তাই নিজকে প্ৰফাইল রিলত দেখিলে কব মা কত মিউজিক রানু মন্ডল দেখি দেচোন প্লে কৰ আকৌ এদিন গাবা মানে এয়া মোৰ মানে ৰেকৰ্ডিং হৈ গ'ল গানৰ এতিয়া মানে অকণমান এনেই প্লে কৰি আছোঁ মানে মিউজিক চিউজিক হোৱাই নাই একো হোৱা নাই এইবোৰ জাষ্ট মানে বিটৰ কাৰণে এনেই মিউজিক এটা লগাই থৈ দিছোঁ তো এইটো হ'লে মানে মিউজিক কৰিব তাৰপিছত আৰু এদিন ফাইনেলৰ কাৰণে আহিব লাগিব ফাইনেল ৰেকৰ্ড হ'ব সিদিনাই মানে ওলাব আৰু গানটো এতিয়া মানে এইটো মানে জাষ্ট বিটৰ কাৰণে লৈ লৈছে ভইচটো ডাব ইনষ্টাগ্ৰাম কৰিলোঁ এনেকৈ হ'ব লাগিছে না তো এনেকৈ আমাৰ ৰেকৰ্ডিং কমপ্লিট হৈ গ'ল নতুন গানৰ মানে নতুন পেৰডি ছং আহি আছে আপোনালোকে ছানী গল্ডেন ইউটিউব চেনেলত পাব অতি সোনকালে পাব আমাৰ অমিতে মানে ৰেকৰ্ডিং কৰি আছে ৰেকৰ্ড লৈ আছে তাৰপিছত সি মিউজিকো কৰে একচুৱেলি গোটেই মিউজিক ইয়ে কৰে যিমান গান কৰিছোঁ এতিয়ালৈকে আৰু মোৰ শ্বৰ্ট ফিল্মবোৰতে ইয়ে মিউজিক কৰে আৰু যদি কোনোবা কৰিব বিচাৰা তে কণ্টেক্ট কৰিব পাৰা প্ৰমোশ্যন কৰাব লাগিব প্ৰমোশ্যন কৰা নাই এনে ধেমালি কৰিছোঁ বাকী এতিয়া আৰু ওলাই দিম আৰু ষ্টুডিঅ'ৰ পৰা তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'ব তাৰপিছত নতুন ভিডিঅ' কেতিয়া আহে কি আহে যদি জানিব বিচাৰে বিশেষ তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামৰ আইডিটোৰ লিংকটো তলত দি আছে তাত যাই কেনে ফ'ল' কৰি ল'ব পাৰে তাত সকলো আপডেট পাই থাকিব কেতিয়া ভিডিঅ' আহে কেতিয়া শ্বুটিং হয় কেতিয়া ডাবিং হয় গোটেইখিনি তো বাই বাই আৰু কি ক'ম নে কি কোৱা অমিত কিবা কবি বাই 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 গুড নাইট এতিয়া মানে গুড নাইট কিয় দিছোঁ আমি গুড নাইটত আছোঁ মানে ৰাতি আছোঁ সেইকাৰণে গুড নাইট তো বাই